নমস্কাৰ, মই অভিজিত গোস্বামী। দিনটোৰ নতুন খবৰ কিছুমান আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। যদি ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, আৰু যদিহে আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই দিয়ে যেন। সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত হজযাত্ৰা বাতিল হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। উল্লেখযোগ্য যে হজযাত্ৰীসকলে নিজৰ যাত্ৰা বাতিলৰ বাবে আবেদন কৰিলে 100%কৈ টকা ঘূৰাই পাব। এই কথা জনাইছিল ৰাষ্ট্ৰীয় হজ কমিটিৰ মুখ্য কাৰ্যবাহী বিষয়া মাছুদ আহমেদ খানে। কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰালয়ৰ অন্তৰ্গত ৰাষ্ট্ৰীয় হজ কমিটিৰ মুখ্য বিষয়াজনে কয় যে হজযাত্ৰাৰ প্ৰস্তুতিৰ বাবে মাত্ৰ কেইটামান সপ্তাহ বাকী আছে। কিন্তু এই পৰ্যন্ত ছৌদি আৰবৰ দায়িত্বপ্ৰাপ্ত কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো যোগাযোগ কৰা হোৱা নাই। আমি চেষ্টা কৰাৰ পাছতো তেওঁলোকৰ লগত কোনো যোগাযোগ সম্ভৱ হোৱা নাই। সেয়ে 2020 চনৰ হজযাত্ৰা হোৱাটো ক্ষীণ। ৰাজ্যত পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। 60 পইচাকৈ বৃদ্ধি পাইছে এই ইন্ধনৰ মূল্য। প্ৰায় 2 মাহৰ পাছত ইন্ধনৰ মূল্য বৃদ্ধি হৈছে। ইয়াৰ পূৰ্বে অসমত 5 টকাকৈ ইন্ধনৰ মূল্য বৃদ্ধি হৈছিল। ৰাজ্যৰ অধীনত থকা অইল ফাৰ্মসমূহে প্ৰায় 82 দিনৰ পাছত দৈনন্দিন ভিত্তিত মূল্য সালসলনি কৰাৰ বাবে বৃদ্ধি পাইছে এই মূল্য। তবলিগী জামাতৰ প্ৰধান মৌলানা দাসে এতিয়ালৈকে আৰক্ষীক জমা দিয়া নাই কৰোনা পৰীক্ষাৰ ফলাফল, যাৰ বাবে অসুবিধাত পৰিছে আৰক্ষী। এই প্ৰসংগত ইতিমধ্যে দিল্লী আৰক্ষী অপৰাধ শাখাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দিল্লী আৰক্ষী অপৰাধ শাখাই সাদৰি কৰা অনুসৰি ইতিমধ্যে এটা চৰকাৰৰ অনুমোদনপ্ৰাপ্ত পৰীক্ষাগাৰে এই তথ্য তেওঁক দিছে, কিন্তু তেওঁ সেয়া আৰক্ষীক জমা দিয়া নাই। তেওঁৰ এইবাৰ সেই কৰোনা পৰীক্ষাৰ ফলাফল জমা দিলেই সোধা পোছাৰ বাবে মতা হ'ব। প্ৰশিক্ষণত ব্যৱহাৰ হোৱা এখন বিমান দুৰ্ঘটনাত এগৰাকী কেপ্টেইন আৰু চালকে প্ৰাণ হেৰুৱায়। উৰিষ্যাৰ ঢেনকানাল জিলাত সংঘটিত হৈছিলে এই দুৰ্ঘটনা। নিহতসকল হৈছে কেপ্টেইন সঞ্জীৱ কুমাৰ ঝা আৰু আনিছ ফাতেমা। সঞ্জীৱ কুমাৰ ঝাৰ ঘৰ বিহাৰত, ঠিক তেনেদৰে নিহত ফাতেমাৰ ঘৰ তামিলনাডুত। বিৰাখালা গভৰ্ণমেণ্ট এভিয়েশ্যন ট্ৰেইনিং ইনষ্টিটিউটত দুৰ্ঘটনাগ্ৰস্ত হয় দুখন আসনযুক্ত বিমানখন। দুৰ্ঘটনাৰ পাছতে ততাতৈয়াকৈ তেওঁলোকক ওচৰৰে কামাখ্যা নগৰ হস্পিটেললৈ নিয়া হৈছিল, যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰিলে। নগাঁও চহৰৰ আমলাপট্টি কলংপাৰত আতংক। বিভূতি ভট্টাচাৰ্য নামৰ এজন যুৱক COVID-19ত আক্ৰান্ত। অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰী আছিল তেওঁ। গুৱাহাটীত চাকৰি কৰি আছিলে তেওঁ। 3 দিন পূৰ্বে আহিছিল গুৱাহাটীৰ পৰা নগাঁও। ঘৰতে আছিল সেই যুৱকজন। দেওবাৰে বিশ্বত সৰ্বাধিক কৰোনাৰ আক্ৰান্তৰ তালিকাত স্পেইনক চেৰ পেলাই ৫ম স্থানত অধিষ্ঠিত হৈছে ভাৰত। বৰ্তমানলৈ ভাৰত কৰোনাত আক্ৰান্তৰ সংখ্যা 2,47,000ৰো অধিক আৰু মৃত্যু হৈছে 6,950 গৰাকী লোক। উল্লেখযোগ্য যে বৰ্তমান কৰোনাই সৰ্বাধিক প্ৰভাৱিত কৰা দেশৰ ভিতৰত প্ৰথম স্থানত আছে আমেৰিকা। আমেৰিকাৰ পিছতে আছে ক্ৰমে ব্ৰাজিল আৰু ৰাছিয়া। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ভাৰতত প্ৰত্যেকটো দিনতে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। শনিবাৰৰ দিনটোত সৰ্বাধিক প্ৰায় 10,000 লোক কৰোনাত আক্ৰান্ত হৈছে। বিগত প্ৰায় 3 দিনত প্ৰত্যেকটো দিনতে 9,000ৰো অধিক কৰোনাত আক্ৰান্ত হৈছে। চাৰিআলিত দেখা গ'ল এটা ব্যতিক্ৰমী পৰিৱেশ। সমবেত হৈছিলে কেইগৰাকীমান মহিলা। তাৰ পাছত মহিলাসকলে এখন পথাৰলৈ গৈ 9পাহ ৰঙা ফুল আৰু 9টা লাডু দি আৰম্ভ কৰিছিলে এই বিশেষ পূজা। বিশ্বনাথ চাৰিআলিৰ মিলিকাত এই পূজা অৰ্চনা কৰা মহিলাসকলৰ দাবী যে কৰোনা মাক অৰ্থাৎ কৰোনা দেৱীক 9টা ফুল আৰু 9টা লাডু দি পূজা কৰিলে তেওঁলোকে পূজাৰ অন্তত গুড়ৰ চৰ্বত বনাই মাটিত পুতি কৰোনা দেৱীয়ে বতাহৰ ৰূপ লৈ এই কৰোনা ভাইৰাছ উৰুৱাই নিব। এই অন্ধবিশ্বাসৰ বলি হৈ মহিলাসকলে লকডাউনৰ সময়ত জাৰি কৰা বাধা আওকাণ কৰি সামাজিক ব্যৱধান ৰক্ষা নকৰিবলৈ কৰা এই পূজাক লৈ ইতিমধ্যে চৰ্চা হৈছে।
কৃষক নেতা অখিল গগৈৰ লগতে অন্যান্য কাৰাবন্দীসকলক মুক্তিৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য আৰু সমৰ্থকসকলে সামাজিক ব্যৱধান বৰ্তাই ৰাখি মানৱ শৃংখলাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। এনেদৰে প্ৰতিবাদ কৰা বহু লোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে আটক কৰি বিয়লি এৰি দিয়ে। যদিও অতি আশ্চৰ্যপূৰ্ণভাৱে আজাৰ থানাৰ অন্তৰ্গত মামনি ৰয়ছম গোস্বামীৰ চকত প্ৰতিবাদ কৰা 13 গৰাকী প্ৰতিবাদীক আৰক্ষীয়ে আটক কৰি চাংচাৰী এক কোৱাৰেণ্টাইন চেণ্টাৰত বৰ্তমানলৈ আবদ্ধ কৰি ৰাখিছে। এই প্ৰতিবাদীসকলে হাতে হাতে প্লেকাৰ্ড লৈ সামাজিক দূৰত্ব বৰ্তাই ৰাখি প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও আৰক্ষীয়ে মিৰ্জাৰ পৰা তেওঁলোকক 2খন গাড়ীত হেঁচা-হেঁচাকৈ তুলি প্ৰথমে আজাৰা থানালৈ আনে যদিও পিছত ইয়াৰ পৰা চাংচাৰীলৈ স্থানান্তৰ কৰে। চাংচাৰীত থকা পূৰ্বে হেভেল কোম্পানীৰ চৌহদত স্থাপন কৰা জিলা প্ৰশাসনৰ কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁলোকক আবদ্ধ কৰি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ লগত হাতত ষ্টাম্প মাৰি 14 দিনৰ কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে মানৱ শৃংখল গঢ়ি তুলিবলৈ যাওঁতে কামৰূপৰ মিৰ্জাৰ কৃষক মুক্তি কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি অনিল বড়ো, ছাত্ৰ মুক্তিৰ সাংগঠনিক সম্পাদক ৰাহুল চৌধুৰীসহ 13 জন প্ৰতিবাদীক আৰক্ষীয়ে আটক কৰিছিল। ইপিনে শিৱসাগৰতো ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুমণি কোঁৱৰসহ 5 জন সদস্যক আটক কৰিছিল। শেহতীয়া বানত ৰাজ্যৰ 53,391.32 হেক্টৰ কৃষিভূমিত আহু আৰু বৰো ধানৰ খেতি পানীত বুৰ গৈছে। ধান চপোৱাৰ সময়তে নেৰানেপেৰা বৰষুণত হোৱা বানে বুৱাই পেলোৱাৰ ফলত এই বিস্তীৰ্ণ অঞ্চলত ধান নষ্ট হোৱাৰ উপক্ৰম ঘটিছে। মুঠ 16খন জিলাত আহু আৰু বৰো খেতিৰ ব্যাপক লোকচান হৈছে। কৃষি বিভাগৰ তথ্য অনুসৰি গোৱালপাৰা জিলাত সৰ্বাধিক 12,261 হেক্টৰ ভূমিৰ ধান বাহনি পানীত ডুব গৈছে। তদুপৰি নগাঁৱত 8,350, কামৰূপ জিলাত 7,487, মৰিগাঁৱত 4,752, হোজাইত 2,869, দৰঙত 3,194, বঙাইগাঁৱত 2,695 আৰু বৰপেটাত 6,040 হেক্টৰ ভূমি বৰো আৰু আহু খেতিৰ ধান নষ্ট হৈছে। নগাঁও জিলা বটদ্ৰৱা সমষ্টিৰ বটদ্ৰৱা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা 4 জন লোকৰ দেহত COVID-19 পজিটিভ খবৰ পোৱা গৈছে। বহিঃৰাজ্য তামিলনাডুৰ পৰা আহিছিল এই লোককেইজন। যোৱা 2 জুনত বটদ্ৰৱা জাজৰি উচ্চতৰ মাধ্যমিক কোৱাৰেণ্টাইন চেণ্টাৰলৈ আহিছিলে লোককেইজনৰ স্বাস্থ্য পৰীক্ষা সংগ্ৰহ কৰাৰ পাছত সোমবাৰে ফলাফলত COVID-19 পজিটিভ বুলি জানিব পৰা গৈছে। COVID-19 পজিটিভ পোৱা লোককেইজন হ'ল ক্ৰমে ধিং আৰক্ষী থানাৰ অন্তৰ্গত চালকাটি গাঁৱৰ জিয়াবুৰ ৰহমান, লালিপথাৰ গাঁৱৰ শ্বহিদুল ইছলাম, কটগুৰি গাঁৱৰ আজাৰুল খান আৰু বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনিয়াভেটি গাঁৱৰ ৰিপুল হক।